নমস্কাৰ, মোৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল। আজি আমি সপ্তমমান শ্ৰেণীৰ অসমীয়া কিতাপ প্ৰথম যিটো চেপ্টাৰ আছে সেই চেপ্টাৰটো গছ ভাল পোৱা ককাৰ খং নামৰ কবিতাটো পঢ়িম আৰু তাৰ প্ৰশ্নবোৰ আলোচনা কৰিম। তোমালোকে মন দি চাবা দেই। ভাল পালোঁ ৰঘুনাথ, তুমি মোক পুতেৰাৰ বিয়ালৈ মাতিলা, পিছে ৰভাখন দিবলৈকে আমলখি গছজোপা কিয়নো কাটিলা? আলহী অতিথি যাব, ৰভা নাইকিয়া হ'ব, বোৱাৰীয়ে ঘৰখন দিবহি পুৰাই। পিছে কোৱাচোন ৰঘুনাথ, আমলখি গছজোপা সহজতে পাবানে ঘূৰাই? দৰাটিক মাতাচোন, এজুলুকা আশীৰ্বাদ দিওঁ আৰু যাওঁ, গছজোপা কটা বাবে লুচি ভাজি ৰসগোল্লা একোকে নাখাওঁ। কবি ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া। গতিকে এই কবিতাটোত আমি দেখিছোঁ যে আমলখি গছজোপা কটাৰ কাৰণে ককাই মনত বহুত দুখ পাইছিল। সেইবাবে তেওঁ একো খোৱাই নাছিল। বিয়ালৈ আহি পেলাই একোৱে খোৱা বোৱা কৰা নাই, মাত্ৰ আশীৰ্বাদখন দি থৈ গুচি যাব বিচাৰিছে। গতিকে ইয়াৰ ওপৰতে প্ৰশ্নবিলাক হ'ব। তলত দিয়া প্ৰশ্নবোৰৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। ভাল পালোঁ ৰঘুনাথ এই কথাষাৰ ককাই কিয় কৈছিল? এই কথাষাৰ কিয় কৈছিল? তাৰমানে উত্তৰটো হ'ব ৰঘুনাথে পুতেকৰ বিয়ালৈ মতা বাবে তেওঁ ভাল পাইছিল। বিয়া ঘৰত ককাৰ খং উঠাৰ কাৰণটো কি আছিল? আমিতো পঢ়ি গমেই পাইছোঁ যে বিয়া ঘৰত ককাৰ খং উঠিছিল আমলখি গছজোপা কটা বাবে। আলহী অতিথি যাব, ৰভা নাইকিয়া হ'ব, কথাষাৰ কোনে কাক কৈছিল? কথাষাৰ ককাই ৰঘুনাথক কৈছিল। অভেলবিলাক আছে, অভেলবিলাক তোমালোকে চাই প্ৰথমটো হৈছে খ নম্বৰটো, খটো ভৰ্তি কৰিব লাগিব। দ্বিতীয়টো হৈছে আমাৰ খটো ভৰ্তি কৰিব লাগিব। তৃতীয়টো হৈছে আমাৰ গ নম্বৰটো ভৰ্তি কৰিব লাগিব। ২ নম্বৰ, তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ দিয়া। কবিয়ে কবিতাটোত কাৰ বিয়াৰ কথা উল্লেখ কৰিছে? কবিয়ে কবিতাটোত ৰঘুনাথৰ পুতেকৰ বিয়াৰ কথা উল্লেখ কৰিছে। ঘৰলৈ আহি ককাই ৰঘুনাথক সোধা প্ৰশ্ন দুটা কি কি? উত্তৰ: বিয়া ঘৰলৈ আহি ককাই ৰঘুনাথক সোধা প্ৰশ্ন দুটা হ'ল: ১ নম্বৰ, ৰভাখন দিবলৈ আমলখি গছজোপা কিয় কাটিলা? ২ নম্বৰ, আমলখি গছজোপা সহজতে ঘূৰাই পাবানে? ৩ নম্বৰ, দৰাটিক মাতিবলৈ ককাই ৰঘুনাথক কিয় কৈছিল? এজুলুকা আশীৰ্বাদ দিবলৈ ককাই ৰঘুনাথক দৰাটিক মাতিবলৈ কৈছিল। ঘ নম্বৰ, ককাই বিয়া ঘৰত কিয় একো খোৱা নাছিল? আমলখি গছজোপা কটা বাবে ককাই একো খোৱা নাছিল। তলত দিয়া স্তৱকটোৰ ভাৱাৰ্থ পঢ়া। পিছে ৰভাখন দিবলৈ আমলখি গছজোপা কিয়নো কাটিলা? এইখিনি ভাৱাৰ্থখিনি ইয়াত লিখি দিছে, তোমালোকে পঢ়ি চাবা। এতিয়া খ নম্বৰ দিছে, এতিয়া ওপৰৰ উদাহৰণটো চাই তলৰ স্তৱক দুটাৰ ভাৱাৰ্থ লিখা। গছজোপা কটাৰ বাবে লুচি ভাজি ৰসগোল্লা একোকে নাখাওঁ। উত্তৰ: এই পদ্যফাঁকি ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ গছ ভাল পোৱা ককাৰ খং নামৰ পদ্যটোৰ পৰা লোৱা হৈছে। ইয়াত ককাই বিয়া ঘৰত আহি আমলখি গছজোপা কটা দেখি দুখ আৰু খঙত একো নোখোৱাকৈ যাব বিচাৰিছে। পিছে কোৱাচোন ৰঘুনাথ, আমলখি গছজোপা সহজতে পাবানে ঘূৰাই? এই পদ্যফাঁকি ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ গছ ভাল পোৱা ককাৰ খং নামৰ পদ্যটোৰ পৰা লোৱা হৈছে। ইয়াত কেৱল বিয়াৰ ৰভা দিবলৈ আমলখি গছজোপা কটা বাবে কবিয়ে প্ৰশ্ন সুধিছিল যে আমলখি গছজোপা ঘূৰাই পাবানে, কাৰণ গছ কাটিলে সহজে ঘূৰাই পাব নোৱাৰি। ৪ নম্বৰ দিছে, ভাবি কোৱা আৰু লিখা। ক. ৰঘুনাথে আমলখি গছজোপা নকটাকৈ বিয়াৰ ৰভাখন কেনেদৰে সজাব পাৰিলেহেঁতেন? ৰঘুনাথে আমলখি গছজোপা নকটাকৈ আনফালে ঠাই উলিয়াই বিয়াৰ ৰভাখন সজাব পাৰিলেহেঁতেন। খ নম্বৰ, ৰঘুনাথৰ পুতেকৰ বিয়ালৈ যদি তুমি গলাহেঁতেন, আমলখি গছজোপা কটাৰ বাবে তুমি কি ক'লাহেঁতেন? মই ৰঘুনাথক ক'লোহেঁতেন যে আমলখি গছ আমাৰ বহুত উপকাৰী। ই আমাক ভিটামিন চি যুক্ত ফল দিয়াৰ উপৰিও অক্সিজেন ছাঁ দিয়াৰ লগতে বহুতো সৰু সৰু জীৱক আশ্ৰয় দিয়ে। গতিকে গছজোপা কাটিব নালাগিছিল। গ নম্বৰ, কবিতাটোত ককাৰ কথাৰ মাজেৰে কি বাৰ্তা দিবলৈ বিচৰা হৈছে? গছ-গছনিৰ পৰা আমি ছাঁ, ফল-মূল, খৰি, ঘৰ সজা সামগ্ৰী, আনকি উশাহত লোৱা অক্সিজেন পাওঁ। গছ-গছনিয়ে প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰে। গতিকে আমি যধে মধে গছ-গছনি কাটিব নালাগে।
কাৰণ এজোপা গছ পূৰ্ণাংগ অৱস্থা পাবলৈ বহু বছৰ লাগে। 5 নম্বৰ, তলত দিয়া ককাৰ সংলাপবোৰ পঢ়া। ককাৰ কথাখিনিৰ উত্তৰত ৰঘুনাথে কি ক'ব পাৰে ভাবি খালী ঠাইত লিখি কথোপকথনটো সম্পূৰ্ণ কৰা। ককাই কৈছে ৰভাখন দিওঁতে আমলখি গছজোপা কিয় কাটিলা? ৰভাৰ বাবে আনফালে ঠাই উলিয়াব নোৱাৰিলানে? ৰঘুনাথে কৈছিলে ঠাই নাছিল। ককাই কৈছে হ'লেও ফল ধৰি থকা আমলখিজোপা কিয় কাটিলা? আমলখিৰ পুলি এটা তাত ৰুই ডাঙৰ কৰিলা বাৰু, তাৰ পাছত ফল ধৰিবলৈ কিমান বছৰ লাগিব ভাবি চাইছানে? ৰঘুনাথে বুজি পাই কৈছিলে হয়, গছ এজোপা ডাঙৰ হৈ ফল লাগিবলৈ বহু বছৰ লাগে। ককাই কৈছে বৰ বেয়া কাম কৰিলা ৰঘুনাথ, মোৰ বৰ দুখ লাগিল, বেয়াও পালোঁ। দৰাটিক মাতা, তেওঁক এজোলোকা আশীৰ্বাদ দি যাওঁগৈ। ৰঘুনাথৰ মনত বেয়া পাইছে, বৰ ডাঙৰ ভুল হৈ গ'ল, আপুনিও অনুগ্ৰহ কৰি খাই যাব। ককাকে মানে ইমান বেয়া পাইছিল, সেইকাৰণে কৈছে বেয়া নাপাবা, মোৰ আৰু খাবলৈ একেবাৰে মন নাই। নম্বৰ, তলত দিয়া বাকচটোত কিছুমান শব্দ দিয়া আছে, কাষৰ বৃত্তটোত সেই শব্দবোৰৰ অৰ্থ আছে, তাৰ পৰা সঠিক অৰ্থ বিচাৰি আনি বাকচটোত খালী ঠাইত লিখা। এজোলোকা অৰ্থ একাঁজলি, ঔষধক দৰৱ বুলি কয়। ৰভাটো উৎসৱ পৰৱৰ বাবে ওখকৈ দিয়া চালি। বোৱাৰী, পুত্ৰৰ পত্নী, অতিথি, আলহী। ক, তলৰ সম্বন্ধ বুজোৱা শব্দবোৰত পুৰুষবাচক বিভক্তি যোগ কৰি লিখা। সম্বন্ধ বুজোৱা শব্দ এনেকৈ দি দিছে তলত আৰু এইফালে দি দিছে, সেইটো আমি সম্বন্ধ বুজোৱা দ্বিতীয় পুৰুষ, তোমাৰ, তোৰ, তাৰ, তাইৰ লিখি দিছে। আইতা হ'লে আইতাৰা, আইতাৰ, আইতাক, সখী, সখীয়েক, সখীয়েক, পেহী, পেহীয়েৰা, পেহীয়েক, শাহু, শাহুৱেৰা, শাহুৱেক, আমৈ, আমৈয়েৰা, আমৈয়েক, বৌ, বৌৱেৰা, বৌৱেক, দেউৰ, দেউৰেৰা, দেউৰেক। গতিকে আমি এনেদৰে লিখিব পাৰোঁ। তলৰ বাক্যকেইটা দুটাকৈ সম্বন্ধবাচক ৰূপ দিয়া আছে, তাৰে অশুদ্ধটো কাটি দিয়া। তোমাৰ দেউতাৰা, দেউতাৰ ঘৰত আছেনে? এইটো দেউতাৰাটো শুদ্ধ হ'ব, দেউতাৰটো কাটি দিছোঁ। তোৰ ভায়েৰা ভুল হ'ব, ভাইৰ বৰ বুদ্ধিয়ক। তেওঁৰ খুৰীয়েক, এইটো খুৰীয়েকটো কাটা যাব। আমাৰ মামাই হচৰিটো কাটা যাব। সিহঁতৰ বৌ একটো কাটা যাব, ক'ত থাকে তোমালোকে লিখি ল'বা। বন্ধনীৰ ভিতৰত থকা সম্বন্ধ বুজোৱা শব্দৰ লগত পুৰুষবাচক বিভক্তি যোগ কৰি খালী ঠাই পূৰোৱা। তোৰ মাহীয়েৰ অসুখ, আমাৰ ককাৰা খেতি কৰে, তোমালোকৰ খুৰাৰা কথাটো ক'বা। কিতাপখন বৌয়েকক আগবঢ়ালোঁ, তেওঁৰ শহুৰেকৰ ঘৰ বৰপেটাত, তাই ভায়েকক বৰ মৰম কৰে, আপোনাৰ ভনীয়েৰা আহি আছে। ক, গছপুলি এটা ৰুই ডাঙৰ দীঘল হ'বলৈ তাৰ কিদৰে যতন ল'ব লাগে দলত আলোচনা কৰি লিখা। গছপুলি এটা ৰুই ডাঙৰ দীঘল হ'বলৈ তাৰ ভালদৰে যতন ল'ব লাগে, যেনে নিয়মিত গছ পুলিত পানী দিব লাগে, গৰু ছাগলীৰ পৰা ৰক্ষা পাবলৈ বেৰ, উপযুক্ত সাৰ প্ৰয়োগ কৰিব লাগে। আমলখি এবিধ ঔষধি গুণ থকা ফল, এনেধৰণৰ ঔষধি আৰু গুণ থকা কি ফলৰ গছ তোমালোকে দেখিছা লিখা। আমলখিৰ দৰে ঔষধি গুণ থকা গছ হ'ল শিলিখা, ভোমোৰা, কৰ্দৈ, নিম গছ, নেমু গছ। গ নম্বৰ দিছে, কবিতাটোত ৰঘুনাথে ৰভাখন দিবলৈকে গছজোপা কাটিছিল। যধে-মধে গছ-গছনি কটা বন্ধ কৰিবলৈ আমি কি কৰিব পাৰোঁ? দলত আলোচনা কৰি কোৱা আৰু লিখা। যধে-মধে গছ-গছনি কটা বন্ধ কৰিবলৈ আমি ৰাইজৰ মাজত সজাগতা সভা অনুষ্ঠিত কৰি বুজাব লাগিব যে গছ নাথাকিলে মানুহো জীয়াই নাথাকে। কাৰণ গছে আমাক খাদ্য, বস্ত্ৰৰ অভাৱ পূৰ কৰাৰ উপৰিও আমাক অক্সিজেন দিয়ে। গছে সময়মতে পৃথিৱীত বৰষুণ হোৱাতো সহায় কৰে। 11 নম্বৰ প্ৰশ্ন হৈছে, তলত দিয়া দিৱসবোৰৰ বিষয়ে তথ্যভিত্তিক টোকা লিখা। বিশ্ব বন দিৱস, ধৰিত্ৰী দিৱস, বিশ্ব পৰিৱেশ দিৱস। ধৰিত্ৰী দিৱস প্ৰতি বছৰে 22 এপ্ৰিলত ধৰিত্ৰী দিৱস পালন কৰা হয়। বিশ্ব পৰিৱেশ দিৱস প্ৰতি বছৰে 5 জুন তাৰিখে বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়। এই দিনা গছপুলি ৰোপণ কৰা হয়। 12 নম্বৰত দিছে পোষ্টাৰ কেইটামান বনাব দিছে বিশ্ব পৰিৱেশ দিৱসৰ ওপৰত। এটা দি দিছে প্লাষ্টিকৰ ব্যৱহাৰ বৰ্জন কৰক, পৰিৱেশ বচাওক। আমি লিখিব পাৰোঁ যে উদ্ভিদ ৰোপণ কৰক, পৰিৱেশ বচাওক। 3 নম্বৰত লিখিব পাৰোঁ গছ কটা বন্ধ কৰক, পৰিৱেশ বচাওক। এনেদৰে লিখিব পাৰোঁ। গতিকে এইখিনিয়ে তোমালোকৰ প্ৰশ্ন উত্তৰ।
তোমালোকৰ ভিডিঅ'টো যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এটা কৰি দিবা আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। ধন্যবাদ।